স্বাগতম জনাইছোঁ। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই আজি নিউ ব্লগ। আজি ঢেকীয়াজুলি ব্লগ নহয়, গুৱাহাটী ব্লগ হ'ব গৈ আছে। মানে মোক সেইদিনাখন গৈছিলোঁ, শুকুৰবাৰ দিনাখন গৈছিলোঁ গুৱাহাটীত। চ' কিবা এটা কামত গৈছিলোঁ, মই ব্লগ কৰিম বুলি ভবাই নাছিলোঁ। এনেই হঠাৎ ব্লগ বনাই দিছোঁ। আপোনালোকে চাওক আৰু ভিডিঅ'টো মজা পাব। সেইকাৰণে চাই থাকক, এনজয় কৰক। আৰু গাইজ খুই মই ব্লগ কৰি আছোঁ, আপোনালোকে বেয়া নাপাব দিয়ক। কাৰণ মোৰ গাটো অলপ বেয়া, সেইকাৰণে খুই ব্লগ কৰি আছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাওক, মজা পাব চাই। আৰু বহুতেই বিশ্বাস নকৰে যে মই গুৱাহাটী যোৱা নাই বুলি। চাওক, সেইকাৰণে আপোনালোকক ফটো দিম স্ক্ৰীণত ধুনীয়াকৈ। আৰু চাওক, আমি আহি ফাইনেলি ৰঙিয়া ষ্টেচন পাই গ'লো। এই ৰঙিয়া ষ্টেচন চাওক, ইমান ডাঙৰ ৰঙিয়া ষ্টেচনটো। চাওক কিমান মানুহ ৰঙিয়া ষ্টেচনত। এতিয়া বৰ্তমান আমি শৰাইঘাটৰ ব্ৰিজৰ ওপৰত আছোঁ। এই চাওক, শৰাইঘাটৰ ব্ৰিজখন ইমান ডাঙৰ। চাওক মানুহ, চাওক কিমান। ট্ৰেইনত কিন্তু বহুত মানুহ যায়। চাওক এইবিলাক কি মানুহ। চাওক পানী কিন্তু বহুত ব্ৰহ্মপুত্ৰত। সেই চাওক, এফালে গাড়ী, এফালে ট্ৰেইন গৈ আছে। এনে পূজা হয় যে শিৱ মন্দিৰ, এইফালে যাব লাগে। গাইজ এয়া চাওক, আমি ফাইনেলি আহি কামাখ্যা ষ্টেচন পাই গ'লোঁ। কামাখ্যা ষ্টেচনটো চাওকচোন কিমান ডাঙৰ। এবাৰলৈ মোৰ 3বাৰ হ'ল কামাখ্যা ষ্টেচনত অহা। চাওক। চ' আজি হ'ল নেক্সট ডে দিনাখন আমি আহিছোঁ গুৱাহাটী কলাক্ষেত্ৰত। আপোনালোকে ফটো স্ক্ৰীণত ধুনীয়াকৈ দেখা পাইছে। চাওক ইমান ধুনীয়া, এইবিলাক সৰু পোৱালি ইয়াত খেলে। চাওক আৰু বিভিন্ন ধৰণৰ জেগা আছে এই চাবৰ কাৰণে। আপোনালোকে আহিব কলাক্ষেত্ৰত। চাওক আৰু আছে জেগা, আপোনালোক দেখাম। বহুত মানুহ আহে ইয়াতে, হাজাৰ হাজাৰ মানুহ আহে। আপোনালোকে চাব, আপোনালোকে আহিব ইয়াতে। চাওক মজা লাগিছে এইবিলাক। গাইজ এইবোৰ যে আপোনালোকে দেখিবলৈ পাইছে ফটো, এইবোৰ আগৰ দিনৰ ৰজাৰ হয়। চাওক ইমান ধুনীয়া কৰি তেওঁলোকে সজাই থৈ দিছে। চাওক ইমান ধুনীয়া কৰি ৱালত তেওঁলোকে ইমান ধুনীয়া সজাই থৈ দিছে। চাওক